শাহুমাক বোৱাৰীসকলে কেনেদৰে বান্ধৱী বনাব? ফেচবুক লিখনি সমাজসেৱক উৎপল শিৱম। কৰবালৈ ফুৰিবলৈ গ'লে শাহুৱেকো লগ ধৰিব। কৰবালৈ যোৱাৰ আগত শাহুৱেক ভৰি চুই সেৱা কৰিবলৈ নাপাহৰিব। নিজৰ মাকে দিয়া উপদেশবোৰ উপদেশ বুলি মনা আৰু শাহুৱেকে দিয়া উপদেশবোৰ উফাইদাক বুলি ভবা, সেয়া আকৌ কেনেধৰণৰ কথা? নিজৰ মাৰ ক্ষেত্ৰত আপুনি যিদৰে কোনো কথাৰ মৃদুভাৱে আপোনতাৰ প্ৰতিক্ৰিয়া দেখুৱাই, তেনেদৰে নিজৰ শাহুগৰাকীকো দেখুৱাবচোন। নিজৰ মাৰ প্ৰতি আপোনাৰ যেনে মনোভাৱ আচৰণ তদ্ৰূপ আপুনি শাহুগৰাকীৰ ক্ষেত্ৰতো কৰিবচোন। কিবা সমস্যাত পৰিলে বা কিবা কাম আৰম্ভ কৰোঁতে বা আন আন ক্ষেত্ৰত যেতিয়াই প্ৰয়োজন হয়, শাহুৱেৰ পৰা প্ৰথম দিহা পৰামৰ্শ বিচাৰিবচোন। লাগিলে সেই পৰামৰ্শ আপোনাৰ মনপুত নহলেও আপুনি সুধিবচোন। কাৰণ জ্যেষ্ঠজনে উপদেশ দিবলৈ পালে আৰু কনিষ্ঠজনে উপদেশ বিচাৰিলে তেওঁলোকে খুব আপোন যেন পায়। মাজে মাজে শাহুৱে কব, মোৰ যেতিয়া মালৈ মনত পৰে আপোনাৰ হাতেৰে ৰন্ধা খাবলৈ মন যায়। কথাষাৰ কৈ চাবচোন, তাৰ পিছত তাৰ যাদুকৰী শক্তি কিমান নিজে গম পাব। শাহুৱে কৰবালৈ ফুৰিবলৈ গ'লে আপুনি সাজোন কাচোনত অলপ সহায় কৰি দিব। লাগিলে চাদৰখন নিজেই গডৰেজৰ পৰা উলিয়াই জাপি কৰি দিব, ব্লাউজৰ ৰংটো বাছনি কৰি দিব। মাজে মাজে কব, মা আপুনি দিনে দিনে ধুনীয়া হৈ বা ডেকা হৈ গৈ আছে। এই ধৰণৰ কথা বৰ্তাই শাহুৱাৰ লগত আপোনাৰ বন্ধুভাৱপূৰ্ণতা গঢ় দিব। কৰবালৈ ফুৰিবলৈ যোৱাৰ আগতে শাহুৱেক জনাব, ঠিক যোৱাৰ অনুমতি বিচৰাৰ দৰে, জাননী হিচাপে নহয়। এগৰাকী বোৱাৰী যেনেদৰে মেচিন বা যন্ত্ৰ নহয়, ঠিক তেনেদৰে শাহু মানেও দানৱী নহয়। মৰম চেনেহ আৰু আদৰেৰে পাষাণ হৃদয়ো গলাব পাৰি। গলোৱাৰ কামটো বোৱাৰী আৰু কনিষ্ঠ হিচাপে আপুনিয়ে আৰম্ভ কৰকচোন বাৰু। এবাৰতো এনেদৰে চেষ্টা কৰি চাওকচোন শাহুমাক বান্ধৱী সজাবলৈ। শাহুপৰাৰ সম্পৰ্ক প্ৰায়ে তিক্ত বুলি কোৱা যায় যদিও তাৰ বাবে সদায় শাহুগৰাকীয়ে যে দায়বদ্ধ সেইটো নহয়। লিখনি উৎপল শিৱম। এজনী বোৱাৰীৰ ক্ষেত্ৰত নম্বৰ 1, যদি নিজৰ জনম দিয়া মাকগৰাকীয়ে কৰ্তৃত্ব সুৰত কিবা কলে সেয়া মৰমৰ কৰ্তৃত্ব বুলি ধৰি হাঁহি মাৰি বা নিচুপ মাৰি থাকিব পাৰি, তেন্তে সেই একেখিনি কথাই যদি শাহুগৰাকীয়ে কয়, কিয় তাক নিজৰ মাকে কোৱাৰ দৰে মৰমৰ কৰ্তৃত্ব বুলি নধৰি উভতি ক্ষোভেৰে প্ৰতিক্ৰিয়া দেখুৱাব লাগে? নিজৰ মাকে দিয়া উপদেশবোৰ উপদেশ বুলি মনা আৰু শাহুৱেকে দিয়া উপদেশবোৰ উফাইদাক বুলি ভবা, সেয়া আকৌ কেনেধৰণৰ কথা? নিজৰ মাকৰ ক্ষেত্ৰত আপুনি যিদৰে কোনো কথাৰ মৃদুভাৱে আপোনাৰ প্ৰতিক্ৰিয়া দেখুৱাই, তেনেদৰে নিজৰ শাহুগৰাকীকো দেখুৱাবচোন। নিজৰ মাৰ প্ৰতি আপোনাৰ যেনে মনোভাৱ আচৰণ তদ্ৰূপ আপুনি শাহুগৰাকীৰ ক্ষেত্ৰতো কৰিবচোন। তাৰ পাছতো যদি আপোনাৰ শাহুমায়ে অত্যাচাৰ কৰে বা কেটেৰা জেঙেৰা কৰে, তেতিয়া আমিয়ে সাক্ষী দিম যে আপুনি নিৰ্দোষী, দোষী শাহুগৰাকীহে। আৰু যদি আপুনি নিজেই প্ৰথমে শাহুমা আৰু নিজৰ মাৰ মাজত ব্যৱহাৰৰ তাৰতম্য কৰিছে, তেতিয়া শাহুৰ পৰা পোৱা দুৰ্ব্যৱহাৰ আপোনাৰ স্বঅৰ্জিত। নম্বৰ 2, কিবা সমস্যাত পৰিলে বা কিবা কাম আৰম্ভ কৰোঁতে বা আন আন ক্ষেত্ৰত যেতিয়াই প্ৰয়োজন হয়, শাহুৰ পৰা প্ৰথম দিহা পৰামৰ্শ বিচাৰিবচোন। লাগিলে সেই পৰামৰ্শ আপোনাৰ মনপুত নহলেও আপুনি সুধিবচোন। সেয়াই এডমায়াৰ কৰা বুজাব। মনত ৰাখিব, শাহুৱেক যেতিয়া আপুনি কিবা দিহা বিচাৰিব, তেতিয়া শাহুৱাৰ মনস্তত্বৰৰ ওপৰতো আপোনাৰ প্ৰতি যোগাত্মক ভাৱধাৰাৰ সৃষ্টি হ'ব। কাৰণ জ্যেষ্ঠজনে উপদেশ দিবলৈ পালে আৰু কনিষ্ঠজনে উপদেশ বিচাৰিলে তেওঁলোকে খুব আপোন যেন পায়। নম্বৰ 3, মাজে মাজে শাহুৱেক কব, মোৰ যেতিয়া মালৈ মনত পৰে আপোনাৰ হাতেৰে ৰন্ধা খাবলৈ মন যায়। কথাষাৰ কৈ চাবচোন, তাৰ পাছত তাৰ যাদুকৰী শক্তি কিমান নিজে গম পাই যাব। আমাকো কব কেনে ফল পাইছে। নম্বৰ 4, কৰবালৈ ফুৰিবলৈ গ'লে শাহুৱেকো লগ ধৰিব। শাহুৱাই কৰবালৈ ফুৰিবলৈ গ'লে আপুনি সাজোন কাচোনত অলপ সহায় কৰি দিব। লাগিলে চাদৰখন নিজেই গডৰেজৰ পৰা উলিয়াই জাপি কৰি দিব, ব্লাউজৰ ৰংটো বাছনি কৰি দিব। মাজে মাজে কব, মা আপুনি দিনে দিনে ধুনীয়া বা ডেকা হৈ পৰিছে। মনত ৰাখিব, কাৰোবাক ধুনীয়া বুলি ক'লে সেইটো শুনি বেয়া পোৱা মানুহ কোনো নাই। এই ধৰণৰ কথা বাৰ্তাই শাহুৱাৰ লগত আপোনাৰ বন্ধু ভাৱপূৰ্ণতা গঢ় দিব। নম্বৰ 5, কৰবালৈ যোৱাৰ আগত শাহুৱাক ভৰি চুই সেৱা কৰিবলৈ নাপাহৰিব। কৰবালৈ ফুৰিবলৈ যোৱাৰ আগতে শাহুৱাক জনাব, ঠিক যোৱাৰ অনুমতি বিচৰাৰ দৰে, জাননী হিচাপে নহয়। সেৱাই মানসিকতাত প্ৰভাৱ পেলায়। মনত ৰাখিব,
আপুনি কৰা পদস্পৰ্শই আপোনাৰ প্ৰতি তেওঁৰ মনত অলপ হ'লেও যোগাত্মক ভাৱৰ জন্ম দিবই। নম্বৰ 6, এই কামবোৰ অভিনয় কৰি নহয়, মনৰ পৰা কৰিব। আত্মাৰ পৰা কৰা কৰ্মইহে আন এজনৰ আত্মাত প্ৰভাৱ পেলাব পাৰে। আপুনি চেষ্টা কৰক নিজৰ শাহুমাৰ মাজত নিজৰ মাক স্থাপন কৰিবলৈ। আপুনি জানেনে যে আপুনি যেতিয়া আপোনাৰ শাহুৰ লগত মিলা প্ৰীতিকে থাকিব, আপোনাৰ নিজৰ মা দেউতাও তাকে দেখি কিমান সুখী হ'ব। কাৰণ প্ৰতিগৰাকী ছোৱালীৰ মাক দেউতাকে বিচাৰে বিবাহৰ পাছত যেন জীয়েকে শাহুৰ শহুৰৰ লগত সমিল মিলেৰে থাকে। গতিকে নিজৰ মাক দেউতাকক সেইকণ সুখ দিয়া আমাৰ কৰ্তব্য নহয় জানো? নম্বৰ 7, শাহু কেতিয়াবা অভিমানী হ'ব পাৰে বা কঠোৰ। আচলতে শাহুৰূপী মানুহগৰাকীয়ে বহু ক্ষেত্ৰত সংকাতহে তেনে এটা কঠোৰতাৰ খোলা পিন্ধি থাকে। নিজৰ পুত্ৰ সলনি হয় বুলি বা বোৱাৰীগৰাকীয়ে যাতে তেওঁলৈ সাহস নাপায় সেইবাবে কঠোৰ তথা ৰক্ষতাৰ সাজ পিন্ধি থাকে। সেই কঠোৰতা বিগলিত কৰাৰ দায়িত্ব আপোনাৰ। মৰম আৰু আনুগত্য তথা যন্ত্ৰৰে আপুনি খলপে খলপে যদি আঁতৰাব পাৰে সেই কঠোৰতা, তেন্তে দেখিব সঁচাই সেয়া দেখোন শাহুমাৰ ৰূপত আপোনাৰেই নিজৰ মাৰ দৰে। কিন্তু যদি আপুনিও কঠোৰতাৰ বিনিময়ত কঠোৰতা দেখুৱায় তেন্তে বিনাশ সকলো ফালৰ পৰাই। যিদৰে বোৱাৰী এগৰাকী এটা যন্ত্ৰ নহয়, সেইদৰে শাহুমানেও দানৱী নহয়। মৰম চেনেহ আৰু আদৰেৰে পাষাণ হৃদয়কো গলাব পাৰি। গলোৱাৰ কামটো বোৱাৰী আৰু কনিষ্ঠ হিচাপে আপুনিয়ে আৰম্ভ কৰকচোন বাৰু। যদি আপুনি এইদৰে সকলো প্ৰকাৰে চেষ্টা কৰাৰ পাছতো শাহুগৰাকীয়ে আপোনাৰ প্ৰতি সদয় হ'ব নোৱাৰিলে, তেন্তে আমিয়ে ক'ম যে সঁচাই শাহুৰূপী মানুহগৰাকী ভাল নহয়। আৰু আপুনি যদি একো চেষ্টা নকৰাকৈ বা প্ৰথম ব্যৱহাৰতে শাহুমাৰ প্ৰতি প্ৰতিদ্বন্দ্বী ৰূপে ব্যৱহাৰ কৰে, তেন্তে আমিয়ে ক'ম যে আপুনি বোৱাৰী হিচাপে শুদ্ধ নহয়। এবাৰতো চেষ্টা কৰি চাওক। শাহুমাক বান্ধৱী সজাবলৈ আহক, শ্বেয়াৰ কৰি মিলাপ্ৰীতিবোৰ বিয়পাই দিওঁ। লিখক সমাজসেৱক উৎপল শিৱম। Time +24